গাইজ, মই অজিত দাস, এডি ব্লকলৈ স্বাগতম। আজি মই বনাব গৈ আছোঁ বুটৰ দাইল। আদা নহৰু নিদিয়াকৈ মই কেনেকৈ বনাম আৰু আপোনালোকক দেখুৱাম। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া মই লৈছোঁ বুটৰ দালি 1 বাটি। এতিয়া মই বুটৰ দালিখিনি তিয়াই থৈছোঁ আধা ঘণ্টাৰ কাৰণে। এনেকৈ মই 3 বাৰ ধুই লৈছোঁ দালিখিনি। লৈ এতিয়া মই প্ৰেছাৰ কুকাৰত দিছোঁ। ইয়াত মই পানী দিছোঁ 3 গিলাচ। নিমখ দিছোঁ। এতিয়া মই দালিৰ ফেনখিনি পেলাই দিছোঁ। দালিৰ ফেনখিনি পেলাই দিলে দালিখিনি ঠাণ্ডা লাগে খাই। এনেকৈ ফেনটো পেলাই দিব লাগে। এতিয়া মই ঢাকনিখন মাৰি দিছোঁ প্ৰেছাৰ কুকাৰত। এতিয়া মই 3টা হুইচেল দিছোঁ। ইপিনে মই পিঁয়াজ 2টা লৈছোঁ। পিঁয়াজ 2টা কুটি লৈছোঁ। এইপিনে মোৰ দালিখিনি হৈ গৈছে প্ৰেছাৰ কুকাৰত। চাওকচোন কি ধুনীয়া হৈছে, সিজিছে। 3টা হুইচেল দিওঁতে সিজি গৈছে। এতিয়া মই কেৰাহী তুলি দিছোঁ। ইয়াত মই তেল দিম। তেলটো গৰম হ'লে তাতে মই জিৰা দিছোঁ আৰু পাঁচফোৰণ দিছোঁ। এতিয়া মই পিঁয়াজখিনি ভাজি ল'ম। ইয়াত ৰঙা কৰি ভাজি ল'ব লাগিব পিঁয়াজখিনি। যেনে ৰঙা হ'ব তেতিয়াহে মানে দালিখন ভাল হ'ব। জলকীয়া দিছোঁ 4টা। সেইটো আপোনালোকৰ কথা। এই দিছোঁ মই ধনিয়া গুড়া, এই জিৰাৰ গুড়া, এই হালধি, আৰু বিশেষ একো দিয়া নাই। এতিয়া অলপ ভাজি ল'ম। এনেকৈ মই ভাজি লৈছিলোঁ। এতিয়া মই ভাজা হৈছে। এইবাৰ মই দালিখিনি দিছোঁ ইয়াত তেল মাৰিবলৈ। এতিয়া মই দালিখিনি উতলাই আহিছে। এতিয়া মই ইয়াত ঘিউ দিছোঁ। ঘিউ দি চেণ্টটো ভাল হয় আৰু বুটৰ দাইলখিনি খায়ো ভাল লাগে। চাওকচোন দালিখিনি ধুনীয়া হৈছে। এতিয়া দেখাত এটা কালাৰ আহে আৰু ঘিউৰ চেণ্টটো ভাল লাগে। এতিয়া মই অলপ ইলাচি গুড়ি দিছোঁ। ইলাচি গুড়ি নিদিলেও গৰম মছলা দিলে হ'ব। ইলাচি গুড়িৰ চেণ্টটো ভাল হয়। এতিয়া মোৰ দালি হৈ গ'ল। এতিয়া মোৰ বুটৰ দালি বনোৱা হৈ গ'ল। আপোনাক দেখুৱালোঁ কেনেকৈ বনালোঁ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিলোঁ।